Hey guys, welcome back to my YouTube channel. আৰু সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডে 3 তো আমি আজি ৰেডি হৈ গ'লোঁ পুৰা চাৰিওফালে বেগ চেগ বান্ধি ল'লোঁ আৰু আমি যিহেতু কালি ইয়াতে আছিলোঁ আইতাহঁতৰ ঘৰ এইটো আৰু এইফালে চব গোটেইখিনি ৰেডি হৈ গৈছোঁ। তো এখন গাড়ী বেয়া হৈ আছে গাইছ, এই বেয়া হৈছে দি। তো আজি যাম আমি তিনিচুকীয়া ধেমাজি যাব পাৰোঁ আৰু এইফালে টিলিঙা মন্দিৰ গোটেইখিনি চাম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, দেখাই আছোঁ। তো গাইছ আমি আহি পালোঁ এতিয়া জগন্নাথ মন্দিৰ আৰু মানে কি জগন্নাথ টেম্পল আহি পালোঁ। ৰাস্তাৰ কাষতে আছে, আপোনালোকে চাব পাৰে এইটো ৰাস্তা আৰু ৰাস্তাৰ কাষতে আছে জগন্নাথ টেম্পল আৰু আমি গোটেই মখা আছোঁ। কেনে লাগছে আহি? কিন্তু বেছি টাইম নালাগিলে, ৰাস্তা এনেকুৱা মানে হেৰি হয়নে 20 মিনিটমান লাগছে নেকি। আৰু এইখন হ'ল গেট আৰু এইফালে জোতা চেণ্ডেল গিলে থোৱা আৰু এইফালে ধূপ চুপ ল'ব পাৰে আৰু আপোনালোকে। আৰু ভিতৰত সোমাই যাওঁ। বহুত ধুনীয়া হয় মানে কি ক'ম আৰু এনেকৈ বহুকেইটা মন্দিৰ আছে। এইফালে এইটো লক্ষী মন্দিৰো আছে, এইটো ৰামৰ দৰবাৰ। তো এনেকৈ বহুকেইটা মন্দিৰ আছে, তো আপোনালোকে ইয়াতে আহিব পাৰে, মানে বহুত ধুনীয়া পৰিৱেশ হয়। তো ইয়াৰ পৰা আমি এতিয়া যাম, তো তিনিচুকীয়াৰ ফালে যাম, তো চাই থাকক। আৰু গাইছ এইফালে আছে জগন্নাথ মন্দিৰ, এইফালে আছে শিৱ মন্দিৰ আৰু এইফালে হনুমান মন্দিৰ। তো এনেকৈ বহুকেইটা মন্দিৰ আছে। তো গাইছ মানে মন্দিৰ চন্দিৰ এনেকৈ দৰ্শন কৰিলোঁ। আমি এতিয়া আকৌ যাব লাগিব তিনিচুকীয়া, এনেকৈ ঘূৰিব লাগিব, ধলাশদিয়া ব্ৰিজ চিজ এনেকৈ চাম আৰু এইবিলাক মানে ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আপোনালোকে চাওক, কি ধুনীয়া পৰিৱেশ, মানে কি ক'ম আৰু গাইছ, মন চন ফ্ৰেছ হৈ গৈছে একদম। আৰু ইয়াৰ মানে ষ্ট্ৰাকচাৰটো এনেকুৱা চাব পাৰে, কি ধুনীয়া একদম। আৰু গাইছ আমি জগন্নাথ মন্দিৰ মানে চাই ল'লোঁ, বহুত ধুনীয়া হয়। ভিতৰত যাই ভাল লাগে, বহুতকেইটা মন্দিৰ আছে। তো এইটোৱে আছিল ৰাস্তাৰ কাষতে আৰু আমি এতিয়া যাই আছোঁ ধলাশদিয়াৰ ফালে। আৰু ধলাশদিয়াৰ ফালে মানে ধলাশদিয়া মানে কি আৰু শদিয়া ধুবুৰী গানটো মনত পৰি যায় আৰু গাইছ। এতিয়া আমি যাই থাকোঁ নে কি ধলা? অঁ দে চলিয়াত। আৰু গাইছ তাৰ পৰা এনেকৈ চিধাই ওলাই দিলোঁ টিলিঙা মন্দিৰলৈ। আৰু এইবাৰ মানে কি আৰু বাইকবিলাক আপোনালোকে চেঞ্জ কৰি আপোনালোকক দেখাই আছোঁ। এইবাৰ এখন বাইকত উঠিছোঁ মই, তো অলপমান ৰেষ্ট লৈ চলাব লাগিব দি গাইছ। যাই আছোঁ টিলিঙা মন্দিৰ আৰু দেখাই আছোঁ আপোনালোকক। তো ব'লক এতিয়া টিলিঙা মন্দিৰত লগ পাই আছোঁ। তো গাইছ টিলিঙা মন্দিৰত আমি পাই গ'লোঁ আৰু টিলিঙা মন্দিৰৰ এনেকুৱা পৰিৱেশ, কি ধুনীয়া পৰিৱেশ গাইছ, মানে বহুখিনিয়ে ভাল লাগে। আৰু মানুহ মানে বহুত লাইন পাতি থাকে ইয়াতে মানে সেৱা কৰিব লাগিলে আপোনালোকে বহুত মানে ৰৈ কৰিব লাগিব। আমি মানে আৰু মই এখন মানে চলাই আহিলোঁ অলপমান, এই মাকুমুৰ পৰা চলালোঁ আৰু আমাৰ ৰঞ্জনে চলাই আছে এখন। এখানে চলাই আছা নেকি? আৰু আমি মানে এই ধলা যাব লাগিলে এইফালে যাব লাগিব, কিন্তু আমি ভূপেন হাজৰিকা সেতু যিহেতু আমাৰ শদিয়াৰ সেতুখনত যাম, তো 7.3 কিলোমিটাৰ আছে, তো এইফালে যাই থাকিব লাগিব। তো গাইজ বাকী যিয়ে নহওক মজা লাগি আছে আৰু বাকীকেইটা আহি আছে, অলপমান পিছত আছে, মুখ চুখ ধুই আছে। চলিয়াত। আৰু এইফালে ৰাস্তাতে আছে এইটো ডিব্ৰু চৈখোৱা, প্ৰৱেশ পথটো আছে 15 কিলোমিটাৰ। তো এইটো ৰাস্তাতে দেখা পালোঁ, ভাল লাগিল। তো গোটেইখিনি আমি কভাৰ কৰিলোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিলোঁ। আৰু টিলিঙা মন্দিৰ চন্দিৰ ঘূৰিলোঁ নে কি ৰঞ্জন? বল নহ'বই, আৰু আজি ৰুমত থাকিম আমি। তো যিহেতু আমি আজি ৰুমত থাকিম, তো সোনকালে অলপমান যাব লাগিব। তো ৰুমটো চাব লাগিব না, হোটেল ৰুম ফিক্স কৰিব লাগিব, চাব লাগিব আৰু এতিয়া যাই থাকোঁ দেই, অলপ আগত লগ পাই আছোঁ। তো গাইছ আমি আহি পালোঁ এতিয়া শদিয়াৰ ব্ৰিজখন। আৰু শদিয়াৰ ব্ৰিজখনৰ নাম বহুতে নাজানে, এইখনৰ নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু। আৰু আমাৰ মানে দুখন বাইক আহি গৈছে দি, আমি 4টা মানুহ আহিলোঁ আৰু বাকীকেইটা আহি আছে এখানে চাগে। আৰু গাইছ আহি গৈছি বিগ ফেন। তো গাইছ ফাইনেলি আমি আহি পালোঁ দেই। আৰু মানে কি বহুত আশা এটা আছিল যে শদিয়া ৰাইড কৰিম, আৰু শদিয়া ৰাইডটো মানে কমপ্লিট হ'লে দিয়ে আৰু বাকী এইফালে যদি যাওঁ আমি পাছিঘাট চাচিঘাট আলি চালি এইবিলাক পাম। তো এইবিলাক এতিয়া নকৰোঁ, বাকী যেতিয়া আমি টাৱাং আহিম তো তেতিয়া আহিম এইটো চাইডে। তো আপাৰ আছাম ফাইনেলি আমাৰ কমপ্লিট। তো কেনে লাগিল কওঁ? ভাল লাগিল, আছে আৰু বিকশিত পাহাৰি গৈছোঁ মই। বিকশিক মজা লাগছে কিন্তু দেই, এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ নে এখন? চবতকৈ দীঘল সেইটো এইখন। আৰু মজা আৰু ফিল কওঁ কেনে কটিৰ বিষ কমি গ'ল।
থলা শদিয়া পাই ইটোৱে শুনিব পালো না মোক কঁকালৰ বিষ কমি গ'ল চবৰে বিহুৰ ঔষধ লৈ আহিছো নেকি ইয়াতে এখন বিহুৰ ঔষধে হয় নেকি ইমান দূৰ কৰি কিনে আহি পালো যে দে গাইছ ফাইনেলি আমি আহি পালো দেই নে কি ক আহি পাইছো এই মাজুলী আছে এটা হোটেল এখনত এই মাজুলী নহয় এখন আৰু গাইজ ফাইনেলি আমি ৰুম আহি পালোঁ তো 3.5 ঘণ্টা লাগা নাই অলপমান কম লাগছি আমি ডুমডুমাৰ পৰা ডাইৰেক্ট শিৱসাগৰ আহি গৈছিলোঁ কালি গধূলি 8:30মান বজাতে পাইছোঁ আৰু ৰুম আৰু আমাৰ ৰুমটো চাব পাৰে এনেকুৱা পুৰা মজা আৰু এইফালে টিভি আছে এইখনত 4টা সোমাব পাৰি আৰু আমি 3টাত ৰৈছোঁ এইফালে আইনা চাইনা আছে এইফালে বাথৰুম ঠিক ঠাক আৰু বঢ়িয়া আৰু অলপমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ তো এনেকৈ বহুতকেইটা ৰুম আছে আৰু এইফালে চাওক তো এইখন গোটেই শিৱসাগৰ টাউন আৰু আছিলোঁ আমি হোটেল ক্ৰেমলিন আৰু আমি 2500 টকাত মানে 2টা ৰুম লৈছোঁ তো সেই আৰু ৰুম ঠিক ঠাক আৰু বঢ়িয়া 1200 টকাতে মানে ৰুম পাই গৈছোঁ বুলি ক'ব পাৰি আৰু ধুনীয়া আৰু গাইছ আৰু ইয়াতে আছিল ইয়াতে উঠছে এতিয়ানে 8টা বাজিল হে তাড়াতাড়ি জলদি তো উঠছে 8টা বাজিল এতিয়া টাউনত আছোঁ এনেই তো সিহঁতৰ ৰুমটো আমাৰ দৰে ছেইম আৰু গাইছ আৰু তো ভিডিঅ'টো ইয়াতে কৰিলোঁ সমাপ্ত আৰু নেক্সট ভিডিঅ'টো শিৱসাগৰটো ঘৰ আৰু গাইছ দে আৰু লাইক চাইক কৰি দিবি